নমস্কাৰ, মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই জহা চাউলৰ পায়সৰ ৰেচিপি লৈ আহিছোঁ। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। ইয়াৰ বাবে মই জহা চাউল আধা পোৱাৰ জোখত লৈছোঁ। এতিয়া চাউলখিনিত পানী ঢালি দি কিছু সময়ৰ বাবে চাউলখিনি পানীত তিয়াই ৰাখিম। তাৰপিছত চাউলখিনি ভালদৰে ধুই ল'ব লাগিব। এয়া চাউলখিনি ভালদৰে ধুই লোৱা হৈছে। তদুপৰি আমাক লাগিব 1 লিটাৰৰ জোখত গাখীৰ। যিহেতু আজি মই আধা পোৱা জোখত চাউল লৈছিলোঁ, সেয়েহে ইয়াত 1 লিটাৰ গাখীৰৰ প্ৰয়োজন হৈছে। তদুপৰি অকণমান ড্ৰাই ফ্ৰুটছ লোৱা হৈছে। ইয়াতে কাজু আৰু খিচমিচ লোৱা হৈছে আৰু কাজুখিনি অকণমান কাটি লোৱা হৈছে। তদুপৰি আমাক লাগিব সোৱাদ অনুসৰি চেনি। আজি মই পায়সখিনি প্ৰেছাৰ কুকাৰতে বনাম, সেয়েহে প্ৰেছাৰ কুকাৰ এটাত গাখীৰখিনি দি দিয়া হৈছে আৰু গেছৰ ওপৰত প্ৰেছাৰ কুকাৰটো বহাই দি গাখীৰখিনি পকাই লোৱা হৈছে। তাৰপিছত পকাই লোৱা গাখীৰখিনিত চাউলখিনি দি দিব লাগিব। লগতে গেছৰ ফ্লেমটো ল' কৰি দিব লাগিব। তাৰপিছত ইয়াতে ড্ৰাই ফ্ৰুটছখিনিও দি দিব লাগিব। তাৰপিছত গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। পায়স বনাবলৈ হয়তো বহুতেই জানে, কিন্তু যিহেতু সকলোৰে ৰন্ধন প্ৰক্ৰিয়া একে নহয়, সেয়েহে আমিনো কেনেকৈ বনাওঁ সেয়া দেখুৱাইছোঁ আজি ভিডিঅ'টোৰ যোগেদি। আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে কিছু সময়ৰ মূৰে মূৰে লৰাই চাউলখিনি সিজি উঠালৈ অপেক্ষা কৰিব লাগিব আৰু ছাইডত লাগি যোৱা সৰ তথা গাখীৰখিনি হেতাখনেৰে ভালদৰে গুচাই দি গাখীৰখিনিৰ লগত মিক্স কৰি দিব লাগিব। মন কৰিব যাতে গেছৰ ফ্লেমটো ল' কৰি ৰাখে। এনেদৰে কিছু সময়ৰ পিছত চাউলখিনি সিজি উঠিব। এয়া চাউলখিনি সিজি উঠিছে, সেয়েহে এতিয়া ইয়াতে সোৱাদ অনুসৰি চেনি দিব লাগিব। আজি মই সৰু চামুচেৰে 16 চামুচৰ জোখত চেনি দিছিলোঁ, কিন্তু আপোনালোকে যিমান মিঠা খাব বিচাৰে সেই অনুপাতে চেনিৰ পৰিমাণটো কম বেছি কৰি দিব পাৰে। আজি মোৰ সম্পূৰ্ণ পায়সখিনি বনাবলৈ 30 মিনিট সময়ৰ প্ৰয়োজন হৈছিলে। চেনিখিনি দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই দিব লাগিব আৰু 3 মিনিটমানৰ বাবে আকৌ লৰাই গেছৰ ওপৰত ৰাখিব লাগিব। এয়া 3 মিনিট হৈ গৈছে। মই পায়সখিনি হেতাখনেৰে লৈ ওপৰৰ পৰা অকণমান পেলাই দিছোঁ আৰু পেলাই দিয়াত দেখা গৈছে যে চাউল আৰু গাখীৰখিনি একেলগে পৰিছে, অৰ্থাৎ আমাৰ পায়সখিনি ৰেডি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিয়া হৈছে আৰু এইখিনি 5 মিনিটমানৰ বাবে ঠাণ্ডা হ'বলৈ দিয়া হৈছে। তাৰপিছত বাতি এটাত উলিয়াই লোৱা হৈছে আৰু ড্ৰাই ফ্ৰুটছ অকণমান দি সজাই লোৱা হৈছে। এই পায়সখিনি যিমানেই ঠাণ্ডা হয় সিমানেই গাঢ় হয়, সেইকাৰণে এইটো কনচিষ্টেঞ্চিত বনোৱা হৈছে আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। এইখিনি গৰমে খায়ো আৰু ঠাণ্ডা কৰি খায়ো বহুত ভাল লাগে। সেয়েহে মই অকণমান ঠাণ্ডা কৰি লৈ ফ্ৰিজত ৰাখি কিছু সময়ৰ পিছত উলিয়াই লৈছিলোঁ আৰু এয়া দেখুৱাবলৈ এনেকুৱা হৈছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।